নমস্কাৰ ওয়েলকাম বেক টু আনাদাৰ ভিডিঅ' আৰু আজিৰ এই ভিডিঅ'টো বহুতে ইম্পৰ্টেণ্ট বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ বাবে যিসকলে SLC পৰীক্ষা দি আছে আৰু আপোনালোকৰ কাৰণে এটা বেড নিউজ কাৰণ প্ৰথমত বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিল হৈছে আৰু এতিয়া আজি এই জাষ্ট এটা টুইট পালোঁ আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰৰ যে অসমীয়াৰ পৰীক্ষাও বাতিল কাৰণ অসমীয়া প্ৰশ্নকাকতো ফাদিল হৈছে। যিসকল শিক্ষকক এৰেষ্ট কৰা হৈছিল তাৰ পৰা এতিয়া খুদা পোছা চলি আছে আৰু এজন শিক্ষকে ক'লে যে অসমীয়া প্ৰশ্নকাকতো ফাদিল হৈছে তাৰ কাৰণে লগে লগে আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ যে অসমীয়াৰ পৰীক্ষাটো বাতিল কৰিব লাগে ইতিমধ্যে সেৱাক অৰ্ডাৰ দিয়া হৈছে আৰু প্ৰথমতো বিজ্ঞানৰ পৰীক্ষা বাতিল কৰা হ'ল এতিয়া অসমীয়া আৰু অলৰেডি দুখন হৈ গ'ল 6খনৰ পৰা দুখন গ'ল আৰু কি যে হ'ব আসলতে দুখবিলাক সবৰে কাৰণ অভিভাৱক সকলৰো দুখ আছে তাত যে গোটেই বছৰ ল'ৰা ছোৱালী পঢ়া নাই আৰু এতিয়া প্ৰশ্নকাকত টিচাৰক ধৰি যে কিবা এটা কৰক আৰু প্ৰশ্নকাকত ফাদিল কৰি ছাত্ৰ ছাত্ৰীসকলকো কওঁ যে মই মোৰ নিজৰ ফালৰ পৰা মোৰ নিজৰ মতামত আৰু যে মই কওঁ যে তোমালোকে গোটেই বছৰ পঢ়া নাই আৰু পাছ কৰিবা তাৰ কাৰণে নকল কৰি আছা গোটেই বছৰ নপঢ়ি আৰু নকল কৰি আৰু প্ৰশ্নকাকত ফাদিল কৰি পাছ কৰিব নোৱাৰা চোৱা এতিয়া কি হ'ল এজন দুজনৰ কাৰণে এতিয়া গোটেই ছাত্ৰ ছাত্ৰীক হেৰিৰ সন্মুখত পৰিব লগা হৈছে ছাত্ৰ ছাত্ৰীয়ে পঢ়া শুনা নকৰি এইবিলাক চিন্তা কৰে যে আমি গোটেই বছৰ নপঢ়ি আৰু পাছ কৰিম মানে নকল কৰি আৰু প্ৰশ্নকাকত হেৰি কৰি পাছ কৰিব নোৱাৰা এই যে তোমালোকৰ কাৰণে এতিয়া সব ল'ৰা ছোৱালীৰ বৰবাদ হৈ গ'ল না প্ৰথমত এখন বাতিল হ'ল তাৰপিছত আৰু এখন পিছত আৰু কি ওলাব তাৰো ঠিক নাই মই ভাবোঁ যে এইবিলাক কৰি পাছ কৰিব কোনেও পাছ কৰিব নোৱাৰে হেৰি কৰি নকল কৰি কিমান মাৰ্ক উঠাব পাৰিব পাছ কৰিব নোৱাৰে আৰু মই বহুত ভিডিঅ' চালোঁ নিউজত যে দেৱাল পাৰ কৰি পিনে অভিভাৱকসকল আহিছে ল'ৰা ছোৱালীক নকলৰ হেৰি দিবৰ কাৰণে ক'বলৈ একো নাই ভাষা নাই ক'বলৈ সেৱাৰ পঢ়াৰ দুখ দিম নেকি সেৱাই বছৰত এটাই পৰীক্ষা পাতে সেই পৰীক্ষাটো ভালকৈ পাতিব নোৱাৰিলে কি কৰি আছে সেৱাৰ যিসকল হেৰি শিক্ষকসকল আছে সেৱাৰ অধ্যক্ষসকল আছে কি কৰি আছে সিহঁতে